out to be good. But being could always be problems, it's true. So I learned, and now I know I don't wanna let. আজি মানে ইমান ঠাণ্ডাৰ দিনতো বৰষুণ পৰি আছে যে একদম আচৰিত কথা হৈ গৈছে একদম মানুহ নাই অকল মানে চৰাইবিলাক কান্দি আছে আৰু ঠাণ্ডাৰ কাৰণে এতিয়া মানুহে মৰ্নিং ৱাক খুব কমেই কৰে আৰু কিন্তু এই বছৰ এতিয়াও ইমান ঠাণ্ডা পৰা নাই মেবি জানুৱাৰী মাহত বহুত বেছি হ'ব ঠাণ্ডাটো তো অলপ আগতে কি হৈছিল এইজন মানুহে এটা তো এতিয়া মানে ঘৰ পালোৱে আপোনালোকৰ লগত কথা পাতি অলপ ফুৰিলোঁ আৰু এতিয়া গৈ মানে বিছনা এইবিলাক পৰিষ্কাৰ কৰি আকৌ স্কুললৈ যাব লাগিব সেইকাৰণে এতিয়া আপোনালোকক বাই দিছোঁ অলপ পিছতে আপোনালোকৰ লগত আৰু দেখা হ'ব আৰু দিনটোত কি হয় সকলোখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম তো তেনেহ'লে বাই আৰু পিছত এতিয়া মই ঘৰত আহি মানে ৰাণী ফিলিং হৈ আছে চাওক ভাবিছোঁ একেবাৰে স্কুল যোৱাৰ সময়ত আপোনালোকৰ লগত কথা পাতিম কাৰণ মই কিমান ওপৰত উঠিছোঁ ইমান মাটি আনি ৰাখিছে তাৰ ওপৰত উঠি মই মানে একদম ৰাণী হৈ গৈছোঁ আৰু সৰুতে এনেকুৱা হ'লে মই ইয়াত উঠি কিমান খেলিলোঁ হয় আৰু মাৰ খালোঁ হয় সকলোতকৈ ডাঙৰ যেতিয়া আমাৰ ঘৰত বহুত খেৰ আনি ৰাখিছিল ধান খেৰ সেইবিলাকত মই উঠিছিলোঁ আৰু মা বহুত মানা কৰিছিল তাৰপিছত যেতিয়া এইখন ভাল লগা নাই যেতিয়া মোক গা ধুবলৈ লৈ গৈছিল গা ধুৱাবলৈ তেতিয়া গাত ইমান কামুৰি আছিল খেৰবিলাক কিমান যে কষ্ট হৈছিল সেইটো মানে মই অনুভৱ কৰিব পাৰোঁ তাৰপিছত তেতিয়া মই বুজিছিলোঁ যে মাৰ কথা নুশুনিলে কি হয় মায়ে যে ফুল তুলি আছে বেচেৰি ফুল নাই আমাৰ উঠি আছে আজি ৰাতিপুৱাৰ পৰা চাৰিওফালে ইমান পিকনিকৰ মানে গানবিলাক চলি আছে ৰাতি পিকনিক খাইছে আৰু ইমান মানে বক্সবিলাক বজাই আছে মোৰ ইমান হিংসা লাগি আছে মই এতিয়াও খাব পৰা নাই ঘৰত পিকনিক খং উঠি আছে মানে ৰাস্তাত দুইফালে তিনিফালে এনেকুৱা গান শুনি আছোঁ তো গাইজ ফাৰ্ষ্ট অফ অল আমাৰ ঘৰটো দেখি নাহিব এইটো আমাৰ ধান থোৱা ঘৰ হয় তাতে আকৌ গাঁৱত তো কি কওঁ গাইজ আজিকালিৰ মানে দিনৰ কোনো ঠিক নাই ইমান ঠাণ্ডাৰ দিনতো আজি হঠাতে মানে আকাশ বহুত বেয়া কৰিছে এনেকুৱা লাগি আছে মইতো ৰাতিপুৱা উঠিয়ে ভাবিছোঁ যেন বৰষুণ আহিব এনেকুৱা এটা হৈছে যেনেকুৱা জুলাই আগষ্ট মাহমানত হয় জুন জুলাই এনেকুৱা টাইমত হয় তো ৰাতিপুৱাও তেনেকুৱা হৈ আছিল যোৱা ৰাতি যেতিয়া শুবলৈ যাওঁ মই 12 বজামানত তেতিয়াও এনেকুৱা আছিল একেবাৰে কুঁৱলী চুঁৱলী নাই কিন্তু ঠাণ্ডা এনে লাগি আছে যেন বৰষুণ আহিব আৰু ৰাতিপুৱা এনে লাগিছে যেন ৰাতিপুৱা এনে লাগিল যে যোৱা ৰাতি যেন বহুত বেছি বৰষুণ হৈছিল এনেকুৱা বা ধুমুহা হৈছিল তেনেকুৱা ৰাতিপুৱাটো হৈছে তো এতিয়া চাওক হঠাতে বৰষুণ পৰি আছে তো আমাৰ ধানবিলাক যোৱাকালি সিজাই থৈ গৈছে এগৰাকী বৌ আছে বৌয়ে মানে এইবিলাক সিজাই থৈ গৈছে তো এতিয়াতো বৌ অহা নাই সেইকাৰণে আমি সোনকালে এইবিলাক তুলি আছোঁ নহ'লে আকৌ বৰষুণে একেবাৰে নষ্ট কৰি দিব দি যাব সেইকাৰণে আমাৰ সেই ঘৰখনত থৈ আছোঁ আৰু আমাৰ ঘৰটো দেখি নাহিব দেই এইটো মানে আমাৰ ধান চান ৰখা ঘৰে হয় আৰু তেনেকুৱাই হয়তো গাঁৱত আৰু এইটো ভাল কৰি আছোঁ আমি তো চাওক মা ভণ্টি মই তিনিওজনে মানে লাগি গৈছোঁ আৰু তো এতিয়া ঘৰত আহিছে বৌমা আৰু বৌমাৰ ভণ্টি মই ক'লোঁ যে এটা ফটো তোলোঁ কৈ অলপ ভিডিঅ' কৰি ল'লোঁ চাওক তো গাইজ আপোনালোকে চাওক মানে স্কুলত আহিছোঁ তো এনেই বৰষুণৰ বতৰতো স্কুলত আহিছোঁ তো দুপৰীয়া অলপ আকাশখন ভাল হৈছে তো ল'ৰা ছোৱালীবিলাকে কিবা কিবি খেলি আছে তো আৰু এওঁলোকে চাই আছোঁ মানে নতুন খেল খেলি থাকে আগতেতো এইটো জঁপিয়াই খেলা খেলটো খেলিলে কেইদিনমান হাতে ভৰি এইবিলাক দি তাৰ ওপৰেদি জঁপিয়াই এতিয়া আকৌ নতুন খেলটো খেলি আছে আপোনালোকে হয়তো আগৰ ভিডিঅ'ত আগৰ খেলটো দেখিছে আৰু এই দুজনীক চাওক কেনেকৈ বহি আছে আৰু ছাৰসকলে মানে ৰ'দত বহে সেইকাৰণে ইয়াত চেয়াৰ কেইখনমান আছে তেওঁলোকে চেয়াৰত বহা নাই কিন্তু বহি কিবা গল্প কৰি আছে দুজনীয়ে ক্লাছ 10 আৰু ক্লাছ 7ৰ ছোৱালী ইমান মিল চাওক তো আৰু কিবা ভলীবল কিবা কিবি খেলি আছে ক্ৰিকেট আপোনালোকৰো হয়তো মনত পৰে ন এইবিলাক দেখি মোৰতো বহুত খেলিবলৈ মন যায় তো উপায় নাই সময়ো নাই আৰু তো স্কুল ছুটি হ'ল আৰু মই ছাৰৰ গাড়ীত আহিম তো সেইকাৰণে ওলাই আহিলোঁ আমি
আৰু গাইছ চাওক মায়ে এটা ধুনীয়া খোৱা বস্তু বনাইছে বহুত টেষ্টি হয় মানে মুড়ি আছে নহয় মুড়িৰ গুড়ি দি বনাইছে বহুত ভাল লাগিছে ম্যাগি ভাঙা রাখি হচ্ছে অনেক অল্প আছে আর একটা প্যাকেট তো হবে না কোনটা আজকে ম্যাগি ফাটাইস না এটাই পেট ভরবে গাইছ আৰু এতিয়া বাজিছে ৰাতি 11:30 হৈ গৈছে আমাৰ 10 বজা মানতে খোৱা বোৱা এইবোৰ সকলো শেষ হৈ গৈছে আৰু এতিয়া মানে মই এনেকৈ আছোঁ আৰু আজি পঢ়ি আছোঁ আপোনালোকে জানেই মোৰ কেইদিনমান পিছত এক্সাম আছে আৰু মানে মই পঢ়ি আছোঁ পঢ়োতে মানে অৱস্থা বেয়া হৈ গৈছে কি কৰোঁ মুখস্থ নহয় মুখস্থ হ'লেতো নহ'ব মানে বুজি দেখি টেনশ্যনতে বেয়া অৱস্থা হৈ গৈছে যিটো চেণ্টাৰত পৰীক্ষা হোৱাৰ কথা আছিল এতিয়া নহ'ব দূৰত হ'ব আৰু এইটো হ'লে মানে মোৰ এটাই প্ৰব্লেম অহা যোৱাটো প্ৰব্লেম হ'ব আৰু 2 ঘণ্টা 2.5 ঘণ্টা ৰাস্তা যিহেতু পৰীক্ষাতকৈ মোৰ বেছি অসুবিধা ইমান দূৰ গৈ পৰীক্ষা দিয়াটো কাৰণ মোৰ গাড়ীৰে যাওঁতে মূৰ ঘূৰাই আৰু স্কুলটো আছে তেনেকৈ গৈ থাকিবও নোৱাৰিম একে লেঠাৰিয়ে সেইকাৰণে আৰু বহুত অসুবিধা হৈ আছে কি হয় নাজানো এনে পঢ়ি আছোঁ আৰু ঠাণ্ডাতে অৱস্থা বেয়া টেবুল চেয়াৰত পঢ়িলেও মানে বহুত ঠাণ্ডা লাগে আৰু লেপ বা কম্বল উৰি থাকিলে আৰু টোপনি লাগি যায় সেইকাৰণে বহুত অসুবিধা হৈ গৈছে এনেকৈ তলত সোমাই আজি কথা পাতি আছোঁ সন্ধিয়া যিটো খোৱা বস্তু বনাইছোঁ এইটো বহুত টেষ্টি হৈছে এইটো গাখীৰেৰেও খাব পাৰি আৰু চব্জিৰে খাব পাৰি মই মানে গাখীৰেৰে বনা নাই চব্জিৰে বনালোঁ তো বহুত টেষ্টি হৈছে ভাল লাগিছে আপোনালোকেও ট্ৰাই কৰিব পাৰে তো যি হওক আজি যিহেতু পঢ়ি আছোঁ যেতিয়া মানে শুবলৈ গৈ আছোঁ সেইকাৰণে ড্ৰেছ চেঞ্জ কৰি আহিলোঁ আৰু আপোনালোকে দেখিছিল পঢ়ি আছিলোঁ আৰু পঢ়াৰ সময়তে মানে টোপনি লাগি আছিল আৰু এইটোৱে আজি মোৰ বেয়া লগা কাৰণ আজি যিটো চেণ্টাৰত পৰীক্ষা হোৱা কথা আছিল আমাৰ ঘৰৰ পৰা ওচৰত হ'লেও 40 কিলোমিটাৰ্ছমান কিন্তু তাতকৈ এতিয়া বহুত বেছি হ'ব মোৰ বহুত বেয়া লাগি আছে আৰু আজি ইমান কি কওঁ বৰ ঠাণ্ডাৰ দিনতো বৰষুণ পৰি আছে আৰু এতিয়া বাজিছে ৰাতি 12:30 চ' আজিৰ ব্লগটো এতিয়া শেষ কৰিছোঁ কাৰণ এতিয়া মই টোপনি যাম আজিলৈ বাই আৰু আজিৰ ব্লগটো এতিয়া শেষ কৰিছোঁ অহাকালি দেখা হ'ব ধুনীয়া এটা ব্লগৰ সৈতে আৰু তেনেহ'লে লাভ ইউ অল বাই